Good morning everyone. মই সকলোকে মোৰ PSK টিচিং লাইভ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। তাৰ ভিতৰত প্ৰথমটো হৈছে আহোমসকলৰ প্ৰথম ৰজা কোন আছিল? এ প্ৰতাপ সিংহ, বি জয়ধ্বজ সিংহ, চি চুকাফা এণ্ড ডি চুচিংফা। আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। এনচাৰ চি চুকাফা। নাম্বাৰ 2, আহোমৰ শেষ ৰজাজনৰ নাম কি? এ দুৰ্লভ নাৰায়ণ, বি প্ৰতাপ সিংহ, চি ৰুদ্ৰ সিংহ এণ্ড ডি পুৰন্দৰ সিংহ। এনচাৰ ডি পুৰন্দৰ সিংহ। নাম্বাৰ 3, জয়সাগৰ আৰু জয়দৌল কোনে নিৰ্মাণ কৰিছিল? এ জয়ধ্বজ সিংহ, বি চক্ৰধ্বজ সিংহ, চি ৰুদ্ৰ সিংহ এণ্ড ডি প্ৰতাপ সিংহ। এনচাৰ চি ৰুদ্ৰ সিংহ। নাম্বাৰ 4, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? এ প্ৰতাপ সিংহ, বি ৰত্নধ্বজ সিংহ, চি ৰুদ্ৰ সিংহ এণ্ড ডি চক্ৰধ্বজ সিংহ। এনচাৰ বি ৰত্নধ্বজ সিংহ। 5 নম্বৰ, শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? এ প্ৰতাপ সিংহ, বি ৰত্নধ্বজ সিংহ, চি পুৰন্দৰ সিংহ এণ্ড ডি ৰাজেশ্বৰ সিংহ। এনচাৰ ডি ৰাজেশ্বৰ সিংহ। নাম্বাৰ 6, অসমলৈ প্ৰথমে মানসকলক কোনে আনিছিল? এ লুকুডেকা ফুকন, বি গোবিন্দ চন্দ্ৰ, চি লাচিত বৰফুকন এণ্ড ডি বদন বৰফুকন। এনচাৰ ডি বদন বৰফুকনে। 7 নম্বৰ, ৰংঘৰ কোনে সজাইছিল? এ প্ৰতাপ সিংহ, বি প্ৰমত্ত সিংহ, চি চক্ৰধ্বজ সিংহ এণ্ড ডি ৰুদ্ৰ সিংহ। আপোনালোকৰ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। এনচাৰ বি প্ৰমত্ত সিংহ। নাম্বাৰ 8, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ কোন আছিল? এ নমোনাৰায়ণ, বি কৃষ্ণনাৰায়ণ, চি নৰনাৰায়ণ এণ্ড ডি দুৰ্লভ নাৰায়ণ। এনচাৰ চি নৰনাৰায়ণ। নাম্বাৰ 9, শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? এ লুকুডেকা ফুকন, বি চক্ৰধ্বজ সিংহ, চি লাচিত বৰফুকন এণ্ড ডি বদন বৰফুকন। আপোনালোকে উত্তৰটো নিশ্চয় গম পাইছেই চাগে। এনচাৰ চি লাচিত বৰফুকন। আজিৰ অন্তিমটো প্ৰশ্ন, 10 নম্বৰ, হাজোৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? এ আলাউদ্দিন, বি ঔৰংজেব, চি আকবৰ এণ্ড ডি গিয়াছুদ্দিন আউলিয়া। এনচাৰ ডি গিয়াছুদ্দিন আউলিয়া। ধন্যবাদ। আজিলৈ ইমানে। আপোনালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটোও দবাই দিব। জয় আই অসম।